হাই এভৰিৱান আজি ৰাতিপুৱাৰ পৰা ইমান বেছি গৰম গোটেইজনী ঘামি জামি অৱস্থা নাই তেনেকৈ স্কুললৈ ওলালোঁ তাৰ পাছতে আকৌ বিলাহী এটা পুৰি ল'লোঁ ভাতৰ লগত খাওঁ বুলি এইফালে ভাত বিলাহী পুৰা আৰু লগতে দালি আছিলে তাকে খাই মেলি পালোহি স্কুল আৰু এইফালে কি হৈছে দেখিছেনে ফটো সেশন চলি আছে আৰু চুলি উৰুৱাব লাগে সেইকাৰণে দুজনীয়ে দুফালৰ পৰা বেছি আছে তাৰ পাছত আকৌ এইবাৰ এইচএছ পাছ আউট ষ্টুডেণ্ট এজন আহিল তাকে তেওঁৰ লগতো অকণমান ফটো চটো মাৰি লোৱা হ'ল তাৰ পাছত আহিলোঁ আৰ্টছৰ বিল্ডিঙলৈ মানে আমাৰ আৰ্টছ কমাৰ্চ আৰু 9ৰ ফ্ৰেছাৰ্ছ আছে কালিলৈ সেইকাৰণে অডিশ্যন হৈ আছে তাকে অকণমান চাওঁ বুলি আহিলোঁ বৰষুণ আহিল ধৰিব পাৰিছিলে চাগে আৰু এতিয়া ছুটিত দুইজনী ঘৰলৈ গৈ আছোঁ ফাইনেলি আহি মই ৰুম পালোহি ভাগৰি জাগৰি অৱস্থা নাই আহি পায়ে বিলাহী এটা ভাজি ল'লোঁ আৰু অথনি দালি আৰু ভাতটো আছিলে তাকে খাই মেলি অকণমান শুলোঁ শুই উঠি ইমান কিবা এটা খাব মন গৈছে তাতে আকৌ বৰষুণৰ বতৰ একো নাছিল আনকি গাখীৰ চাহ খাবলৈ গাখীৰো নাই তাকে মই ভাবিলোঁ লাল চাহৰ লগত মিলাকৈ আলুকে ভাজি লওঁ তাকে খাই মেলি মই বহি অকণমান চালোঁ অকণমান নিজৰো কাম কৰিলোঁ ঠিক আছে তেন্তে আজিলৈ ইমানেই অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ আহিম টিল দেন টাটা